নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আছোঁ যোৰহাট তিতাবৰ চিপহা সত্ৰৰ ভাওনা। আজি ভাওনাখনৰ নাম হৈছে ৰাম পৰাজয়। গতিকে আপোনালোকে ভাওনাখন চাব। মই যিমান পাৰিছোঁ ভিডিঅ'টো থুলমূলকৈ কৰি থৈছোঁ, বেছি দীঘল কৰা নাই। এতিয়া মেকআপ চলি আছে, আপোনালোকে দেখিছে এয়া মেকআপ কৰি আছে। ভাওনাৰ মেকআপ এনেকৈ হয়, মানে এনেকৈ হৈ থাকে মেকআপবিলাক, মানে এজনে নকৰে, 5-6জনে একেলগে মেকআপ কৰে। গতিকে এয়া মানে মুনি হয়, এজন মুনিয়ে লৈছে তন্ময় নাম। গতিকে বাকী দেখিছে আপোনালোকে মেকআপ চলি আছে। গতিকে খন্তেক পিছতে দেখিব পাৰিব মানে নামঘৰৰ ভিতৰত এয়া দেখিছে, এয়া ৰাম ওলাইছে। গতিকে আপোনালোকে চাওক ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। বছৰীয়া বনবাসী জীৱন অন্ত পেলাই বাটনি মেলিছো মই ৰাই মাইকটো কিবা এটা হৈ আছে তাকে ভাই মাইক পোৱা নাই দেখো মাইক 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 মাইকটো একো হেৰি হোৱা নাই ন
আগলৈ যা আগলৈ যা উঠিছো কি ও যা যা উঠিছে মজা কৰিছে নদীৰ পাৰত গৈ আমি কাপোৰখিনি থৈ লওঁ
চমৎকার, অতি চমৎকার। আজি নবনাৰ ভয়তে জনাপনে এবাৰ দুৰ্বলতা হৈছে। ভাই দাদা লক্ষ্মণ ভৰত আৰু এই শত্ৰুঘ্নই এৰিলে